প্ৰাগ নিউজৰ নতুন ৰিক্ৰুটমেণ্ট আহি গ'ল 2026 টু মেনেজাৰ এট চেল পোষ্ট। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাই যায় প্লিজ পেজটো ফ'ল' কৰি লওক। এতিয়া চাওক, অৰ্গেনাইজেশ্যনটো হ'ল প্ৰাগ নিউজ। হয়, আপোনালোকে সকলোৱে জানে প্ৰাগ নিউজ আমাৰ এটা অসমৰ নিউজ চেনেল। তাৰ পৰা আহিছে পষ্টটো কি, মেনেজাৰ এট পোষ্ট, মানে এডভাৰটাইজমেন্টৰ মেনেজাৰ পোষ্ট এট চেলছৰ। তাৰপিছত নম্বৰ অফ পোষ্ট কিমান আছে, দুটা পোষ্ট। কোৱালিফিকেশ্যন কি লাগে, MBA বা BBA অৰ ইকুইভেলেণ্ট ডিগ্ৰী। MBA মানে মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, বা BBA মানে বেচেলৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তাৰ এজ লিমিট কি দিয়া আছে, 30 বছৰ, আৰু এপ্লিকেশ্যন ফি কোনো দিব নালাগে। ইয়াৰ ষ্টাৰ্ট ডেট হৈ গ'ল 17 জুলাই আৰু এণ্ড ডেট হৈ গ'ল 31 আগষ্ট। সময় দিছে কিছু, আপোনালোকক প্ৰায় 1.5 মাহ মানে সময় দিছে। তথাপিও যিমান পাৰে সিমান সোনকালে এপ্লাই কৰি লওক। আৰু যদি আপোনালোকে নিজে এপ্লাই কৰাত অসুবিধা হয় তেন্তে মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকে আপোনাক এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ পেমেণ্ট কি হয়, এজ পাৰ দা ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডৰ পৰা মানে যেনেকুৱা ষ্টেণ্ডাৰ্ড ছেট কৰি থৈছে পেমেণ্টৰ কাৰণে, সেইটো লেভেলৰে আপোনালোকক পইচা দিব। ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কিমান লাগে, মিনিমাম 5-6 বছৰ ইন কৰ্পৰেট চেক্টৰ। আপোনালোকে এনেকুৱা কৰ্পৰেট চেক্টৰত 5-6 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লেংগুৱেজ কি লাগে, ইংলিছ, হিন্দী আৰু আছামিজ তিনিটাই লাগিব। ইয়াৰ পিছত প্ৰাগ নিউজৰ বিষয়ে দিয়া আছে, গতিকে প্ৰাগ নিউজৰ বিষয়ে অসমৰ প্ৰায় প্ৰত্যেকজন মানুহে জানে বুলি মই আশা কৰিলো, সেইকাৰণে তাৰ বিষয়ে মই একো বুজাই দিয়া নাই। বাকী এডভাৰটাইজমেণ্টটো বৰ বিশেষ দীঘল নহয়। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম। বা আপোনালোকে যদি নিজেও এপ্লাই কৰিব বিচাৰে তেতিয়া ইমান টানো নহয়। এইটো দি আছে, কেণ্ডিডেট কেন মেইল দেয়াৰ CV, আপোনালোকৰ নিজৰ CV বা ৰেজিউমে সেইখন বনাই পেলাই এই ইমেইল আইডিটোত চেণ্ড কৰিব লাগে। ড্ৰপ এ CV ইন ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ বিল' উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী 781-007। যোনটো প্ৰাগ টাৱাৰ আছে উলুবাৰী ফ্লাইঅভাৰ, তাৰ তলতে আপোনালোকে প্ৰাগ নিউজৰ তাৰ ৰিচিপশ্যনখন পাব, ৰিচিপশ্যন অফিচটো পাব। তাতেই আপোনালোকে নিজৰ CV খন তাত জমা দিলে হ'ল। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই, লাষ্ট ডেট হৈ গ'ল 31 আগষ্ট। তেতিয়া ভিডিঅ'টো ইমানেই। যদি চেনেলটোত অকণমান যদি হেল্পফুল যেন লাগিল, প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ফেচবুকত চাই প্লিজ পেজটো ফ'ল' কৰি দিয়ক। তেতিয়াহ'লে মই নিবজিত শইকীয়া চাইনিং অফ।